শেষ করে দিছে তে আমার ঘরে করতে চাউল গিটা শেষ করে দিছে আর লুকে আছে কোন গাইস এবার মেট্রিক দিব কি করছিলা গাইস কোলা লরা ভাই বইনাকে ফেল করছি বলি মেট্রিকত বুড্ডু হাই হেল্ল নমস্কাৰ গাইস কি খবৰ আশা কৰো সকলোৰে ভাল আৰু মোৰো ভাল কোলা লৰা অন্য এটা ভিডিঅ লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম এতিয়া বৰ্তমান মই ভাত খাবলৈ আহি আছো ৰাতিপুৱাৰ ভাত খাম নিতা আমি কেদি ভাত খাম সব দেখাম নাককাছা নাছিল বৌ মোক ভাত দি কেদি ভাত বনাইছে ভাত দি মোক এয়া মই ভাত খাবলৈ আহি গৈছো আমাৰ ডাইনিং টেবুলত এখন ডাইনিং টেবুলতে বহি মই ভাত খাওঁ সদায় कैसा लगा मेरा मजाक আৰু এইফালে কি কৰি তাড়াতাড়ি ভাত দি এতিয়া ভাত খাই মই দোকানত যাম এতিয়া মানে 10টা বাজি গেলে কি হ'ব উপায় নাই বৰষুণ দি আছে আৰু শেষত মই আপোনালোকক আজি এনেকুৱা ধৰণৰ এটা কথা ক'ম আৰু আপোনালোকেও শুনি কিজানি হতাশ হৈ যাব अरे कहना क्या चाहते हो তেন্তে ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো ষ্টেবল আছে আৰু এনেকৈ আছে দে হ'ব তাৰমানে এতিয়া অলপমান মই চুলিকেইডাল চাওঁ ৰ'ব চুলিকেইডাল মানে এতে চাওঁ আৰু এখানে আইনাটো চাওঁ বৌ এতিয়া তুমি জ্বালা ফেলে থৈ দিছ এটা জ্বালাৰ দাম 60 টাকা আছে 60 টাকা জ্বালা খাব পাৰে এনেকৈ ফেলে থলি কি হ'ব এনেকৈ হ'ব আৰু ইয়াতে মোক গৰম ভাত দিছে আৰু ভাতৰ লগত দিব আঞ্জা কিবা আঞ্জা নাজানো খাম আৰু মই খালি হ'ল মানে নিমখ চুমখ হ'লে আঞ্জা সোৱাদ হ'লে আৰু ভাল মানে মই এতিয়া ভাত চাত খাই উঠি আহিলোঁ এতিয়া মই গা চা ধুম আৰু আমাৰ দেউতাক লগে আছে বয়া লগে আছে এই মিছা কথাগিলা লগে আছে মায়ে গালি পাৰা বুলি কৈছে আৰু এনেকৈ মই নামি যাম গাইজ মানে এইফালে আমাৰ ভণ্টিয়ে পঢ়ি আছে গাইজ এইবাৰ মেট্ৰিক দিব কি কৰিছে এইগিলা কি পঢ়ি আছে এইগিলা আৰু তই নোট চাইছা পঢ়ি আছা তো পাঁচ হবি না এটা খাইবে জানে গাইজ পঢ়বার আছে শেষ করে দিব মোক হিসাব তেওঁলোকে চাকছো মোৰ বদনাম কৰি দিব গাইজ কোলা লৰা ভাই বইনাকে ফেল করছি বুলি মেট্ৰিকত মোৰ দুখ লাগছে গাইজ গাইজ হ'ব দক মই গাটো ধুই আহোঁ মানে এতিয়া মোৰ গা চা ধোৱা হৈ গ'ল আৰু মই এতিয়া দোকানত যাম দোকানত যোৱাৰ আগতে একবাৰ মাত চাত দি যাওঁ ঘৰৰ মানুহকেইটাকে কিনো কৰিম আৰু কি লাগে পানী লাগে তোক মই হালে লাগে তাকে ক'ব পালি পানী লাগে খাইয়ে শেষ করে দিছি মুচি খাচ্ছি মুচি শেষ করে দিছি আমার ঘরে করতে চাউল গিটা শেষ করে দিছি আর লুকে আছে কোন বেলা চাউল গিটা শেষ করে দিছি যাও আর দোকানত যাওয়ার কথা একবার মোর ক্যামেরাম্যান নিশান্ত ঘরতে একবার যাবা লাগবো ও নিশান্ত কত গাল আমাৰ কেমেৰামেনৰ দেউতাক এজন চিনি পাইছি মিস্ত্ৰী ভাল এজন মিস্ত্ৰী হয় তেখেত এইজন আমাৰ বৰমা এইজন কেমেৰামেনৰ ভনীয়েক ক'ত গেল নাই মোৰ কেমেৰামেন নাই মই গেলোঁ আৰু ঘৰত